উঠিছো কেতিয়া উঠিবি হা কেতিয়া উঠিবি এই ৰাতিপুৱা মোৰ লগত লাগিব ধৰিলিয়ে নে হ'ব সঁচা কথা ক'লে লাজ লাগে জলদি উঠি আহা এইটো ধৰি অলপো শান্তি নাই ঘৰখনত অলপো শান্তি নাই বাপৰে মানিছো আৰু কেৱল কাজিয়া আৰু কাজিয়া তাক বাহিৰে বেলেগ একোৱেই নাজানা নিজেই গোটেই পৃথিৱীৰ কথাই জানে মই একোৱেই নাজানো মোক কোনো দিনতো ভাল ব্যৱহাৰ কৰি মৰমত মাতিয়েই পোৱা নাই কি কৰিব যে বিয়া হৈ আহিছিলো মই ঘৰত যোৱাই ভাল আছিল ঐ চুপ নোযোৱাকৈ আমাৰ ঘৰত যোৱাগৈ মোৰ লগত কাজিয়া বাহিৰে একোৱেই গম নাপাই তাই কি হ'ল বিট্টু দেউতা আপুনি মাক কিয় ভয় কৰা হা বিট্টু চুপ থাক বুজিছা এনে মূৰা গৰম হৈ উঠে আছে একদম মাৰি ফালি থৈ দিম পিঠি দেউতাৰক হাঁহি উৰাব আহিছে হা এইগিলা শিকিছা কি হ'ল হা চুৰিৰ লগত কিয় কাজিয়া কৰি আছা এতিয়া ঐ হুৰি কিয় আহিলি এখন মোৰ যাম বুলি ক'লে যাম নেকি মুখৰহে বৰ কথা যাওঁ ঘৰত এতিয়া কিয় যাব নোৱাৰিলি মই শুৱাত কম হৈছে যা চাহ একাপ পাগি লৈ গৈ যোৱা চাহ খোৱাৰহে নিচা লাগিছে হে কালি যে মই কৈছিলো চিৰিফা লৈ যোৱা বস্তু অলপমান আনিব লাগিব আনিলে নে তেতিয়া আনিবলৈ মনত নাই এতিয়া চাহে খোৱাৰ ঠাণ্ডা লাগিল মই আনিব পাহৰিলো একো নাই এইবাৰ গ'লে লৈ আহিম মোৰ কথাত গুৰুত্ব দিলেহে মনত থাকিলেহে আকৌ পাহৰিলো এইবাৰ গ'লে লৈ আহিম দিয়া কি পাহৰিলি বুলি ক'লোৱেই দেখোন মই যেতিয়া মই আনিব পাহৰিলো এবাৰ মোৰ ভুল হয় তেতিয়া ঘৰত কুৰুক্ষেত্ৰ লাগিল হয় বুজিছা কুৰুক্ষেত্ৰ লগালি হয় পাহৰিলো বুলি ক'লে নামানা নহয় পাহৰিলো বুলি নকলে নামানা কি কৰিব লাগে মই মৰি যাব লাগে নেকি এতিয়া দেউতা মনে থাকাচোন দেউতা মনে থাকা ঘৰত কাজিয়া কৰি থাকিব নালাগে ময়ে যাম ময়ো যাম লগত উঠ কান্দত উঠ যাও চাবি বিট্টু বাবু পৰি যাব ঘৰখনত থাকি শান্তি নোপোৱা হৈছো আংকল নমস্কাৰ দুয়োটাই যে কাপোৰ চাপোৰ একো পিন্ধা নাই আমাৰ ষ্টাইল কি লাগে কোৱা 100 চাহপাত দিয়া আৰু মোৰ কাৰণে চকলেট দিয়া ঠিক আছে পইচাটো দিয়া পইচা আনা নাই আংকল বাকি দি দিয়া মোকো বাকিতে দি দিয়া ঐ তোমাৰ বাপেৰে দিয়া দোকান হান পাইছা সদায় যে বাকী খাবলৈ ইয়াত আহা কৰ পৰা যে আহি পাই মূৰা গৰম কৰিব এতিয়াই মোৰ দোকানৰ পৰা বাহিৰত যোৱা বুজিছা প্লিজ দাদা বাকি দি দিয়া ফুটবল খেলা দেখিছানে তেনেকৈ ফুটবলৰ দৰে দলিয়াই দিম হৰ পাবাগৈ বুজিছা কাকা আমি যাও আজি মজা উৰাই আছো ৰবা মই সেইখন দোকানত বস্তু কিনিবলৈ গৈছিলো বুজিছা তেতিয়া তেওঁ কি বুলি কয় জানা আপুনি বোলে এক নম্বৰ বেয়া মানুহ ইয়াৰ পৰা তাৰ পৰা নলাবা হা একদম বেয়া মানুহ এনেকৈ কৈছে মই কৈছো দাদাটো বেয়া নহয় তই সঁচা কথা কৈ কিন্তু তেওঁ কি বুলি কয় জানা আপুনি বোলে কুকুৰৰ লগৰ হয় আপুনি বোলে কুকুৰ এটা হয় আপুনি কাৰো লগত ভাল ব্যৱহাৰ নকৰে মোৰ বহুত বেয়া লাগিছে দাদা আপোনাক এনেকুৱা ব্যৱহাৰ কৰিব নালাগে নহয় এতিয়াই তাক মজা দি আছো মোৰ সংখি দেখা নাই বুজিছা দি আছো আপুনি ইমান ডাঙৰ দোকানৰ মালিক দাদা আপুনি সেনেকুৱা মানুহ ইমিনটি দোকানৰ মালিকৰ লগত কাজিয়া কৰিলে আপোনাৰ ভাল লাগি জানো কি ক'ব লগা কোৱা মই নিজে কৈ থৈ আহিম তাক কবা গৈ তই নিজে কুকুৰ তোৰ হাত গুষ্টি কুকুৰ আৰু মই যাব লাগিলে তাক শেষ কৰি থৈ আহিম মই সেইখন দোকানত বস্তু আনিবলৈ গৈছিলো বুজিছা তেতিয়া কি বুলি ক'লে বুজিছা সেইখন দোকানৰ পৰা বস্তু নলবা গোটেই 2 নম্বৰী বস্তু লৈ বোলে কিয় তেনেকুৱাটো নকৰে দাদাই বুলি কওঁতে কৈছে এবাৰ ভাবি চাবা গোটেই 2 নম্বৰী মাল আনে তাৰ পাছত আপোনাক এনেকুৱা বেয়াকৈ গালি দিছে মোৰ মনটো বহুত বেয়া লাগি গৈছে আপুনি ভাবিছা নহয়নে মই আপোনাৰ কাৰণে কিয় ইমান মন বেয়া কৰিছো কাৰণ মই আপোনাক বহুত ভাল পাওঁ আপুনি বহুত ভাল হয় কি কৈছা সি মোক গালি দিছে সি আৰু ইমান সাহস হ'ল সি মোক গালি দিবলৈ আজিলৈকে মোৰ ওপৰত কোনো এটা হাত তুলি কথা মোৰ ওপৰত একাষাৰ কথা কৈ পোৱা নাই বুজিছানে দাদা আপুনি ইমান ডাঙৰ দোকানদাৰ মানুহ আপুনি ইমান সৰু দোকানীৰ লগত কাজিয়া লাগিলে মানুহে কি ক'ব মোৰে হাঁহি উঠিছে বুজিছা
মই কম দিয়া কি ক'ব লাগে আপুনি কোৱা কি ক'ব লাগিব আৰু দ্বিতীয় দিনা যাতে মোৰ কথা বেয়াকৈ নকয় নহ'লে হাত ভৰি ভাঙি পেলাম মই আপোনাৰ বিষয়ে ইমান বেয়াকৈ কৈছে নহয় কি কৈছে কোৱা আকৌ আপোনাৰ বিষয়ে ইমান বেয়াকৈ কৈছে আপোনাৰ বিষয়ে ইমান বেয়াকৈ কৈছে কি কৈছে জলদি কোৱা কম দাদা কম আগে মোৰ বস্তু অলপ দিয়কচোন কোৱা কি লাগিব কোৱা 100 চাহপাত দিয়া আৰু ইয়াৰ কাৰণে এটা চকলেট দি দিয়া এয়া লোৱা আৰু কোৱা কি কৈছে কোৱা তেওঁ এনেকৈ কৈছে যদি ইমানেই সাহস আছে মোৰ ওচৰত আহি এবাৰ লাগি চাওক বুজিছা লাগি চাওক কি সি তেনেকৈ কৈছে মই এতিয়াই দি আছো তুমি চাই ধোৱা দি আছো মই তাক দাদা যোৱা আৰু তামাম মাৰিবা পিটি দিবা কেনে মজা